नमस्ते दोस्तों আজি মানে আমি এনেকুৱা এটা টপিকৰ ওপৰত কথা পাতিব গৈ আছো যেটো নেকি আমাৰ বাবে বহুত জৰুৰী হয় মানে শিক্ষা থাকিলে মানে সাকসেস পোৱা যায় নেকি না স্কিলৰ বেছি জৰুৰত হয় মানে হেয়াৰ ওপৰত আজি আমি ভালকে কথা পাতিম আৰু আলোচনা কৰিম আমাৰ সবকে সৰুৰ পৰা এটাই কথা শিকোৱা যায় মানে ভালকে পঢ়িব লাগে ভাল ডিগ্ৰী লৈ পাছ কৰিব লাগে তেতিয়া মানে ভাল চাকৰি পোৱা যায় কিন্তু কথাটো হসাকে হয় জানো বহুত ভাল ডিগ্ৰী লৈ বহুত ভালকে পঢ়া শুনা ল'ৰা ছোৱালী আজিৰ দিনত চাবলৈ গলে মানে বেকাৰ বহি আছে চাকৰি এটাৰ কাৰণে মানে বহুত দৌৰি ফুৰিছে সঁচাকে গাইজ আমাৰ এডুকেশ্যন সিস্টেমটো বেয়া না আমাৰ চিন্তাধাৰাবোৰে বেয়া মানে কথাটো অলপ ভাবিবলগীয়া এটা ৰিসেন্ট সাৰ্ভেত মানে গম পোৱা গৈছিল আমাৰ ইণ্ডিয়াত মানে 53% গ্ৰেজুৱেট লোকে মানে চাকৰি পোৱা নাই কাৰণ সিহঁতে যিমানখিনি মানে পঢ়িছিল সেইখিনি মানে কতো ইউজ কৰিবই পৰা নাই আজিকালি দুনিয়াত মানে মাৰ্কেটত নসবকে স্কিলে লাগে আগৰ যুগ নহয় মানে তই ইমান পাছ কৰা হিমানটো পাছ কৰা চাকৰি হৈ যাব এইটো নহয় আজিকালি স্কিল লাগে মানে প্ৰেক্টিকেল লাগে মানে যেটো নেকি থিওৰি আজিকালি কাকো নালাগে তোৰ ইমানটো পাছ কৰা হলে নহব এতিয়া আপুনি জানিবা বেপাৰ কৰিছে তই জানিবা শিক্ষা শিকিছ বা পঢ়াওনা শিকিছ এনেকৈ বেপাৰ কৰে তেনেকৈ বেপাৰ কৰে কিন্তু যদি তোৰ প্ৰেক্টিকেল নাই তইতো বেপাৰ কৰিব নোৱাৰিবি কাৰণ তোৰ লাজ আছে শৰম আছে হেতু মেইন থিং কিতাপত পঢ়া মতে তো শিকাই দিব কিতাপত এনেকৈ বেপাৰ কৰিব লাগে বস্তু তেনেকৈ কৰিব লাগে বা গাড়ী এখন বনাব লাগে গাড়ীখন এনেকৈ তেনেকৈ বনাব লাগে কিতাপত শিকাই দিব কিন্তু তই যেটো নেকি প্ৰেক্টিকেল কৰিব যাবি প্ৰেক্টিকেল কৰিব গলে মানে তই কিমান বাৰ ফেল হবি তাৰ পিছতে তই এবাৰ সাকসেস হবি তেতিয়া তই বুজিবি যে মানে বেপাৰটো এনেকৈ কৰে বা বস্তুটো এনেকৈ কৰে কাৰণ প্ৰেক্টিকেল বহুত জৰুৰী হয় ৰিয়াক আৰু ডিম্পু দাক চোৱা ৰিয়াৰ লগত মানে MBA কৰা ডিগ্ৰী আছে কিন্তু ৰিয়াই আজিও মানে চাকৰি পকৰত দৌৰি আছে কিন্তু চাকৰি এটা পোৱা নাই আৰু ইফালে ডিম্পু দাক চোৱা 6-7 বছৰৰ আগত ডিম্পু দাই ইউটিউব চেনেল শুরু কৰিছিল আৰু আজি চাবলৈ গলে ডিম্পু দাৰ 20 লাখতকৈ ওপৰত সাবস্ক্ৰাইবাৰ আছে যদি আপোনালোকে ভৱিষ্যতক লৈ চিন্তা কৰে তেনেহলে এই তিনটা বস্তু সদায় মনত ৰাখিব প্ৰথমটো হৈছে নিজৰ ইন্টাৰেষ্ট আৰু পেশন মানে সিম্পলকৈ ক'বলৈ গলে মানে তোমাৰ ইন্টাৰেষ্ট কিয়ত আছে আৰু তুমি মানে কি কৰি ভাল পোৱা এনেকুৱা এটা স্কিলত কাম কৰা যেটো নেকি প্ৰেক্টিকেল আৰু মানে ডেইলি লাইফ ষ্টাইলত মানে জৰুৰী হয় এনেকুৱা এটা স্কিলৰ ওপৰত কাম কৰিব শিকা 3 নম্বৰটো হৈছে গাইজ পঢ়া শুনাৰ লগতে মানে আপোনালোকে বেলেগ স্কিলৰ ওপৰতো কাম কৰিব শিকক অকল পঢ়া হেতু নহয় মানে পঢ়াটো এদিন গৈ কাম নাইকিয়া হ'ব কৰ্মই কৰিব লাগিব লাইফত হেতু কাৰণে কৈছো কিবা এটা স্কিলৰ ওপৰত কাম কৰিবলৈ শিকা পঢ়াটোৱে মেইন থিং নহয় আজিকালি স্কিলৰ ওপৰত মানে মানুহবিলাকে বেছি ফোকাস কৰিছে পঢ়াটো লাগেই পঢ়াটো নালাগে বুলি মই কোৱা নাই পঢ়াটো লাগিবই কাৰণ পঢ়াৰ পৰা বহুত নলেজ পোৱা যায় কিন্তু অকল নলেজ হলে নহব ন কৰ্মটো কৰিব লাগিব হেতু কাৰণে কৈছো পঢ়া শুনাৰ লগত সব কৰিবলৈ শিকা কৰ্মটো লাগিবই মৰালৈকে সৰুৰ পৰা জন্ম হৈছো যেতিয়া কৰ্ম কৰিবলৈ আহিছো অকল পঢ়িলে শুনিলে হেতু নহয় বুজি পাব অলপ আৰু আজিৰ পৰা গাইজ লাইফটোক সিৰিয়াসলি ল'ব শিকা কাৰণ দুনিয়াখন বহুত টান হৈ আহিছে চলিব বহুত টান হৈ গৈছে কাৰণ বস্তুবিলাকৰ দাম যেটো মতে বাঢ়ি গৈছে আৰু জনসংখ্যা যেটো মতে বৃদ্ধি পাইছে মানে স্কিলৰ ওপৰত কাম নকৰিলে আজিকালি বেকাৰ মানে গাইজ ক'বলৈ গ'লে হেতু বহুত কাম আজিকালি AI কৰি দিয়ে মানুহে কৰিবলগীয়া কাম প্ৰায় শেষ হৈ গৈছে চাকৰিও বহুত খাই দিছে হেতু কাৰণে নিজৰ স্কিলৰ ওপৰত কাম কৰিব শিকা যিকোনো স্কিল হওক ভিডিওটো ইমানে যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিব সাবস্ক্ৰাইব কৰি দিব আৰু লগৰবিলাকক অলপ শ্বেয়াৰ কৰি দিব লগ পাম নতুন এটা এপিসোডত মানে এনেকুৱা ইন্টাৰেষ্টিং যদি ভিডিও চাবলৈ বিচাৰে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব